যোৱাকালি কোকৰাঝাৰৰ নায়াকগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনা। মেজিক যাত্ৰীবাহী আৰু মালবাহী বলেৰো পিকআপৰ মুখামুখি সংঘৰ্ষত দুৰ্ঘটনাটো সংঘটিত হয়। পথ দুৰ্ঘটনাত মেজিক গাড়ীত থকা সকলো যাত্ৰী কম বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয় যদিও ধুবুৰী জিলাৰ চাপৰ বজাৰৰ তনয় দেৱনাথ ওৰফে টিংকু আৰু পত্নী জুৰি দেৱনাথ দম্পতীহাল গুৰুতৰভাৱে আহত হয়। দম্পতীয়ে মেজিক গাড়ীৰ সন্মুখৰ চিটত বহি আছিল আৰু মুখামুখি সংঘৰ্ষৰ ফলত দুয়ো ভিতৰত বেয়াকৈ ফচিব লগা হয় যদিও ৰাইজৰ আপ্ৰাণ চেষ্টাৰ ফলত মেজিক গাড়ীৰ দৰ্জা টানি বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হয়। আহত দম্পতীক ততাতৈয়াকৈ কোকৰাঝাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। তনয় দেৱনাথ ওৰফে টিংকু আৰু পত্নী জুৰি দেৱনাথৰ অৱস্থা অতি সংকটজনক অৱস্থাৰ ফলত উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰ জিলা অসামৰিক চিকিৎসালয়ৰ পৰা বঙাইগাঁও লোৱাৰ আছাম হস্পিটেললৈ প্ৰেৰণ কৰে। মেজিক গাড়ীৰ নম্বৰ AS16C2980 আৰু বলেৰো পিকআপৰ নম্বৰ AS17C5064 বুলি জানিব পৰা গৈছে। তনয় দেৱনাথ ওৰফে টিংকু আৰু পত্নী জুৰি দেৱনাথ অতি সংকটজনক অৱস্থাত এতিয়ালৈকে ICUত ভৰ্তি হৈ আছে। দম্পতীহালৰ আশু আৰোগ্য কামনা কৰিলো। নিউজ ডেস্ক ৰিপৰ্ট, ডাইৰেক্ট নিউজ অসম।